তো আজি আমি যাম কাকৈজানা পাৰ্কলৈ। তাত বোলে সোণালী বান্দৰ ওলাই শুনিছোঁ, বাট নাজানো। আৰু সোণালী বান্দৰ পাৰিলে চাম আৰু আপোনালোকক দেখুৱাব চেষ্টা কৰিম। জন্না এটা আছে, জন্নাটো গা ধুম পাৰিলে, না কি কয়? দেৰি নকৰি আমি ঘৰৰ পৰা সোনকালে ওলাই যাওঁ। এনেকে পুৰা ৰেডি হৈ মানে পুৰা ৰখি আছো টিকলু আৰু মই। টিকলু সেই দুটা আহিয়ে মানে এতিয়ালৈকে ফোন মাৰি আছো কেতিয়াৰ পৰা, তো এতিয়া ফোনে ৰিচিভ নকৰে। এতিয়া কিবা কৰি আছে নাজানো, আজি যোৱা হয় না নাই, বতৰ এনে তেনেকা ভাল নহয়। 1 hour later. পুৰা 1 ঘণ্টা ৰখাৰ পিছত গাইজ এতিয়া গোটেইকেইটাক চাওক না, একদম পুৰা মোক একদম বহিষ্কাৰ কৰাৰ নিচিনা পায়। একদম গোটেইকেইটা বগা বগা আৰু মই অকল য়েল্ল'। টিকলু চাওক না পুৰা আগত, কিয় বগা? অকল মই মানে য়েল্ল', একদম পুৰা বহিষ্কাৰ মানুহ নিচিনা পায় আৰু পুৰা একদম মামাৰ বিয়া খাব যোৱাৰ নিচিনাকৈ ওলাইছে। ইয়াৰ কাৰণে হাইয়েষ্ট বেছি লেট হৈছে, গম পা? চাওক না পুৰা মজাকে মোবাইল টিপি আছে পুৰা, ইয়াৰ কাৰণে মানে বেছি লেট। গোটেইকেইটা আহিছোঁ ইয়াৰ একদম মানে ইয়াৰ কাৰণে ৰখতে ৰখতে এইবাৰ ऐसे कुछ ज्यादा नहीं हो गया मतलब कुछ भी ৰাস্তা চাওক না গাইজ, পুৰা একদম একা বেকা পুৰা। ভাগৰ লাগিছে এটাও, মানে এনেকুৱা চিনাৰী দেখিব পালে একদম মানে ভাগৰ মানে কি গমে এটা জন্না পালোঁ। জন্নাৰ অলপ মুখ চুখ ধুই লওঁ, তাৰপিছত এবোৰ লাহে লাহে ওলাম। মেইন জন্নাত যাই আছোঁ এতিয়া, মেইন যাবই আছে। ঠাণ্ডা না ভাই, ভাই ঠাণ্ডা না, তাহলে নকায় हरामी हो এইটোতো ট্ৰেইলাৰ গাইজ, আভি পিকচাৰ বাকী হে। পুৰা চাওক না, ইয়াতে কিমান মজা লাগিছে আৰু তাত যাই কিমান মজা লাগিব। এইটো ৰড, এইটো ৰাস্তাটো আৰু পুৰা পাহাৰৰ মাজে মাজে একা বেকা ৰাস্তা। এইটো জন্না, অ' জন্নাটোৰ নাম কি আছিলে? কিছু নকয়ে, জন্নাটোৰ নাম কি আছিলে? সেইটো গাইজ মহাদেৱ মন্দিৰ, এতিয়া যাই আছোঁ। হালাত মানে একদম পাচিনা পাচিনা হৈ গৈছে পুৰা। মহাদেৱ মন্দিৰ, এই যে মহাদেৱ মন্দিৰ, মানুহ চানুহ নাই, বাট আহিলোঁ এনে। ইয়াৰ পৰা চাওক না গাইছ, পুৰা একদম তলৰ ভিউটো মাষ্ট মজা, মানে একদম কি ফিলিং হৈছে মানে মই চিৰিৰে ভিউ চাওক না। হালাতৰ একদম অৱস্থা নাই, বাট মজা লাগি আছে। এইখন আমাৰ BMW কেইখন। ऐसे कुछ ज्यादा नहीं हो गया मतलब कुछ भी ৰবাৰ বাগান পুৰা, এতিয়া পুৰা মজা লাগি আছে না, পুৰা ডাউন ন, নিজে নিজে পুৰা বিন্দাছত গৈ আছে। ভিউ চাওক না গাইছ, আমি আহি পালোঁ একদম পুৰা অলপ দূৰ আছে গাইছ, আমি আহি পালোঁ। এতিয়া খালি ভিতৰত এণ্টাৰ কৰিব লাগে। ফাইনেলি গাইছ আহি পালোঁ, তো লাহে লাহে ভিতৰলৈ যাওঁ।
তো গাইছ ভিউটো চাব পাৰে কিমান ধুনীয়া ভিউ একদম চাৰিওফালে চালিয়া ভিউ চালটো মেইন কেলা আইজাৰলৈ যোৱা পথ বাট আইজাৰ মানে কি গমেই নাপাওঁ তো আগলৈ যাই থাকোঁ চৰি গাইছ আইজাৰ মানে জন্নাটো আছে জন্নাত আমি য'ত মেইন মানে প্লেচটো তাতে আছে আমি তাতে যাব ওলাইছোঁ আৰু সেই যাৰ মানে নামটো হৈছে আই তো ব'লক এতিয়া আইজাৰলৈ গৈ কিনে গাইছ পুৰা একদম আবাহি তো গাই সিহঁতে কৈ আছে ছালটো মেইন বোলে কি ছাল ইয়াৰো এটা ইউটিউব চেনেল আছে টিকলু লাইফষ্টাইল তো ইয়াৰ পৰা মানে মটিভেট হৈ মই মানে ইউটিউব চেনেলটো খুলিলোঁ আৰু আই হোপ কি গাইছ আমি সোণালী বেণ্ডত দেখা পাম বাট কি হয় নাজানো এতিয়া সোণালী বেণ্ডত দেখা পাম নাপাম জাগাটো নামাম চালিয়ে একদম জেগা অৱস্থা আৰু কিমান দূৰ আছে জেগাটো কেনে লাগিছে সৌৰভ ভাই জেগাটো কেনে মজা না ছালটো মেইন না কি কয় গাইছ আমি আহি পালোঁ ঝৰ্ণা ঝৰ্ণাত আহি পালোঁ পুরা একদম মানে গা ধুবলৈ জাগা নাই পুরা ফুল একদম ইয়াৰ পৰা পৰিব লাগিলে ন এটা হাৰা নাথাকিব পুৰা পিছল একদম টেনশ্যন লাগি আছে ওপৰত ক'ত যাব মা কচম এনেকুৱা কষ্ট জীৱনত কৰা নাছিলোঁ ওপৰত কেনেকৈ আহিলোঁ গাইছ মই নিজে নাজানো চাওক না টিকলো কেনেকুৱা আৰু মই পুৰা চেণ্ডেল পিন্ধি টিকলুক চাওক চেণ্ডেল পুৰা হাতত লৈ কিনে আহি আছে আৰু গাইছ ক্ৰাউড চাওক পানী এনেকুৱা ঠাণ্ডা ন একদম পুৰা অলপ পানীত নামাৰ পিছত আৰু উঠাৰ পিছত একদম পুৰা মানে ঠাণ্ডা লাগি থাকে কি কৈছি গাইছ একদম কপিছি না এই গৰমত ইমান ঠাণ্ডা পানী একদম মানে জাকাত লাগিছে बड़ा हरामी हो একদম মজা না জানি কেনে একদম ফাৰ্ষ্ট ক্লাছ ঠাণ্ডা একদম পুৰা তো গাইছ বহুত ওপৰত আহিছোঁ চাব পাৰে ইয়াৰ পৰা বহুত তলত আছে আৰু আছে আৰু ওপৰত বোলে ইহঁতি যাবই তো বলক যাই থাকোঁ তাতে আৰু মোবাইলটো লৈছোঁ মোবাইলটো পৰি গ'লে শেষ আৰু ইয়াতে যিহে বাপৰে এইবোৰ পাথৰ একদম মানে গাইছ জাগাটো একদম তামাম চালিয়াবে ছালটো মেইনে আৰু মেইন মানে মেইনে তো আগত যাই থাকোঁ কি হয় চাই থাকক একো অসাধন নহ'লে হ'ল আৰু সেইটোৱে পুৰা প্ৰথমত চাওক না একদম ফাইনেলি বহুত দেৰি হৈ গ'ল ইয়াৰ পৰা গা পা ধুই পুৰা খোজ কৰিলোঁ আৰু ইয়াৰ পৰা যাওঁ ভালেখিনি দেৰি হৈ গ'ল আৰু যাই থাকোঁ নে কি কয় গাইছ ৱেডাৰ চাওক না এনেকুৱা গৰম দিছে না সেই লগতে ৱেডাৰ চেঞ্জ আছিল পানী বৰষুণ এতিয়া আৰু ৰ'দ দিলে মাই গড তামাম গৰম দিছে বে থাকিব নোৱাৰা অৱস্থা আৰু ইমান দূৰ আছে ঘৰ এতিয়াও তাৰ পৰা ওলাই আহিলোঁ যেনিবা বাট ইয়াত এনেকুৱা গৰম আমি এতিয়া ঘৰ আহি পালোঁ ভিডিঅ'টো এইখিনিয়ে আছিল গাইজ ভিডিঅ'টো যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তো লগ পাই আছোঁ আমি আৰু এটা নতুন ভিডিঅ'লৈ তো এতিয়ালৈ বাই বাই